এই মন পুৰখা আৰু মনোমোহা ঈশ্বৰ ভক্তিৰ কাহিনী সত্যযুগৰ প্ৰবল প্ৰতাপিত দৈত্যৰাজ হিৰণ্যাক্যশিপুই প্ৰজাপিত ব্ৰহ্মাক কঠোৰ তপস্যা কৰি বৰদান লাভ কৰিছিল যে হিৰণ্যাক্যশিপুৰ মৃত্যুৰ দিনতো নহয়, ৰাতিও নহয়, ঘৰতো নহয়, বাহিৰতো নহয়, দেৱতাৰ হাততো নহয়, মনুষ্যৰ হাততো নহয়, কোনো জীৱ জন্তুৰ হাততো নহয়, কোনো অস্ত্ৰ শস্ত্ৰৰ আঘাততো হিৰণ্যাক্যশিপুৰ মৃত্যু নহয়। ব্ৰহ্মাৰ পৰা বৰদান লাভ কৰি নিজকে অমৰ বুলি ভাবি হিৰণ্যাক্যশিপু অহংকাৰত মত্ত হৈ পৰিছিল। দেৱতাসকলক যুদ্ধত পৰাজিত কৰি স্বৰ্গ দখল কৰিছিল। নিজকে ভগৱান ঘোষণা কৰি সমগ্ৰ ৰাজ্যবাসীক আদেশ প্ৰদান কৰিছিল যেন সকলো প্ৰজাই কেৱল মাত্ৰ তেওঁৰ পূজা কৰে। কিন্তু হিৰণ্যাক্যশিপুৰ পুত্ৰ প্ৰহ্লাদ ভগৱান বিষ্ণুৰ পৰম ভক্ত আছিল। প্ৰহ্লাদে দেউতাকৰ আদেশ মান্য কৰি সদায় একান্ত মনে কেৱল ভগৱান বিষ্ণুৰেই আৰাধনা কৰি আছিল। হিৰণ্যাক্যশিপুৰ পুত্ৰ প্ৰহ্লাদক বিষ্ণুৰ আৰাধনা বন্ধ কৰিবলৈ কেইবাবাৰো সকীয়াই দিছিল, কিন্তু প্ৰহ্লাদৰ মন কেৱল বিষ্ণু ভক্তিতেই বিলীন হৈ আছিল। হিৰণ্যাক্যশিপুৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ কেইবাবাৰো প্ৰয়াস কৰিছিল। প্ৰহ্লাদক পাহাৰৰ ওপৰৰ পৰা পেলাই দিছিল, বিষ পান কৰিব দিছিল, বন্দীয়া জন্তুৰ সন্মুখলৈ ঠেলি দিছিল, কিন্তু ভগৱান বিষ্ণুই প্ৰত্যেকবাৰেই প্ৰহ্লাদৰ জীৱন ৰক্ষা কৰিছিল। হিৰণ্যাক্যশিপুৰ শেষ প্ৰচেষ্টা হিচাপে অগ্নিয়ে দাহ কৰিব নোৱাৰা বৰদানপ্ৰাপ্ত ভনীয়েক হলিকাৰ সহায় লৈছিল। হলিকাই প্ৰহ্লাদক গলাত বহুৱাই লৈ অগ্নিত প্ৰৱেশ কৰিছিল। এইবাৰো ভগৱান বিষ্ণুৰ কৃপাত প্ৰহ্লাদৰ জীৱন ৰক্ষা পৰিছিল। হলিকা অগ্নিত দাহ গৈছিল আৰু প্ৰহ্লাদৰ একো অনিষ্ট হোৱা নাছিল। খঙত অগ্নিশৰ্মা হৈ হিৰণ্যাক্যশিপুৰ ভক্ত প্ৰহ্লাদক প্ৰশ্ন কৰিছিল, ক'ত আছে তোমাৰ ভগৱান বিষ্ণু? ৰাজমহলৰ স্তম্ভ এটালৈ আঙুলিয়াই হিৰণ্যাক্যশিপুৰ প্ৰহ্লাদে সুধিছিল, এই স্তম্ভটোৰ ভিতৰত তোমাৰ ভগৱান আছেনে? প্ৰহ্লাদে বিনয়েৰে কৈছিল, ভগৱান বিষ্ণু সকলোতে আছে। হিৰণ্যাক্যশিপুৰ খঙেৰে স্তম্ভটোত প্ৰহাৰ কৰিছিল আৰু সেই মুহূৰ্ততে ভগৱান বিষ্ণুই আধা মনুষ্য আৰু আধা সিংহৰ ৰূপেৰে নৰসিংহ অৱতাৰ ধাৰণ কৰি স্তম্ভটোৰ আৱিৰ্ভাৱ হৈছিল। নৰসিংহ ভগৱানে হিৰণ্যাক্যশিপুক দিনতো নহয়, ৰাতিও নহয়, সন্ধিয়া সময়ত চোচৰাই দুৱাৰ দলিলৈ লৈ গৈছিল, যি ঘৰৰ ভিতৰো নহয়, বাহিৰো নহয়, আৰু তয়া ময়া ৰণৰ অন্তত হিৰণ্যাক্যশিপুক নখেৰে বুকু পালে বধ কৰিছিল, যি অস্ত্ৰও নাছিল, শস্ত্ৰও নাছিল। ভগৱান নৰসিংহই হিৰণ্যাক্যশিপুক বধ কৰি ধৰ্মৰ স্থাপনা কৰিছিল আৰু প্ৰহ্লাদক আশীৰ্বাদ প্ৰদান কৰিছিল। প্ৰহ্লাদৰ একান্ত ভক্তিয়ে ইয়াকে প্ৰমাণ কৰে যে ভগৱানে নিজৰ ভক্তৰ ৰক্ষাৰ কাৰণে যিকোনো ৰূপতে আৱিৰ্ভাৱ হ'ব পাৰে। সঁচা ভক্তিতকৈ ডাঙৰ বৰদান একো নাই, আৰু ভগৱানে নিজৰ ভক্তক সদায়